মই এতিয়া দাইলখিনি চাই ল'ম। এয়া দেখিছেনে ধুনীয়াকৈ উতলি আছে। আকৌ মই ঢাকি পেলাই থৈ দিম, সিজি থাকিব ধুনীয়াকৈ। গৰম হৈ আছে দেই বহুত। এইটো দিয়াৰ মেইন কাৰণটো কি জানে, যাতে উতলিবোৰ নপৰে আৰু ধুনীয়াকৈ সিজি থাকিব। সদায় জুইত ভাত বনালে হাতখন কিবা এটা পুৰিবই, আঙুলিটো। হৈ থাকিব এতিয়া। এয়া মই নৰসিংহ পাত ছিঙি আনিছোঁ, দাইলত দি দিম। দাইলত দিলে ইয়াৰ গোন্ধটো বহুত ভাল লাগে। এয়া এনেকৈ দি দিম। দাইল আমাৰ হৈছেগৈ আৰু অলপ দেৰি ঢাকি থৈ দিলে হৈ যাব। ইয়াতে মই অলপ পানী দি দিম। তাৰপিছত আকৌ ঢাকি থৈ দিম। আকৌ এই টিফিনটো দি থৈ দিম, তেতিয়াহে উতলি নপৰে। হৈ গ'ল। এতিয়া মই খৰিকেইডাল অলপ বুৰাই দিম। আৰু খৰি এডাল দি দিওঁ। এতিয়া দাইলখিনি হৈছে নেকি মই অলপ দাঙি পেলাই চাম। যদি হয় আৰু কাঢ়ি দিব লাগিব একেবাৰে। তাৰপিছত ইয়াতে ভাজি বনাব লাগিব। দাইলখিনি ইতিমধ্যে হৈ গৈছে, মই এইখিনি কাঢ়ি দিম এতিয়া। মই চাইডৰখিনি অকণমান চাফা কৰি দিছোঁ, ভাজি বনাবলৈ নহ'লে বেয়া হ'ব। দাইল হৈ গ'ল, এয়া দেখিছেনে ইমান ধুনীয়া দাইল। এইখিনি মই এতিয়া কাঢ়ি দিম। এতিয়া মই দাইলখিনি লৈ আহোঁ কাঢ়িবলৈ। দাইলখিনি ইয়াতে আজৰি কৰি ল'ম। দাইল হৈ গ'ল, এতিয়া ঢাকি পেলাই থৈ দিম। এতিয়া কেৰাহী গৰম হৈ গ'ল। মই দাইলৰ অকণমান চাফা কৰি লৈছোঁ। তাৰপিছত ইয়াতে মই তেল দি দিম ভাজি বনাবৰ কাৰণে। প্ৰথমতে ভেন্দি চব্জিখিনি বনাই ল'ম। ইয়াতে মই অলপ নহৰু পিছা ৰাখিছিলোঁ যে, সেয়া দিলে তেনেকৈ ভাল লাগে। তাৰপিছত নহৰু দি পেলাই মই ইয়াতে পিঁয়াজ অলপ দি দিছোঁ। তাৰপিছত মই ইয়াতে দি দিম আলু, মটৰ, ভেন্দিখিনি।
ভালদৰে লৰাই লৈ নাথাকিম। ইয়াতে মই এতিয়া সোৱাদ অনুযায়ী নিমখ হালধি দি দিম। লৰাই দিম ভালদৰে। ভেন্দি এইখিনি চব্জি হৈ গ'ল। এতিয়া এইখিনি কাঢ়ি ল'ম। এয়া কাঢ়ি ল'লো এইখিনি। এতিয়া মই ইয়াতে এইখিনি কাঢ়ি লৈছোঁ। কাঢ়ি লোৱাৰ পিছত মই ইয়াতে এতিয়া বেঙেনা চব্জিখিনি বনাব লাগিব। ইয়াতে মই অলপ তেল দি দিম বেঙেনা ভাজি বনাবৰ কাৰণে। ইফালে তেল গৰম হৈ গ'ল। মই নহৰু আদা পেষ্টখিনি ৰাখিছিলোঁ যে সেইখিনি দি দিম। তাৰপিছত পিঁয়াজ দি দিম। এইখিনি লৰাই ল'ম ভালদৰে। তাৰপিছত মই ইয়াতে বেঙেনা চব্জিখিনি দি দিম। বেঙেনা, আলু আৰু মটৰ এইখিনি ভালদৰে ভাজি ল'ম। এইখিনি ভালদৰে লৰাই ল'ম। ইয়াতে মই এতিয়া সোৱাদ অনুসৰি নিমখ দি দিম। তাৰপিছত নিমখ হালধি দি ল'ম মই ইয়াতে।
এতিয়া লৰাই ল'ম ভালদৰে। এইখিনি মই অলপ দেৰিৰ কাৰণে ঢাকি থৈ দিম। ভাজিখিনি এবাৰ চাই ল'ম, লৰাই পেলাই চব্জিখিনি এবাৰ চাই ল'ম, লৰাই পেলাই এয়া হৈছে আৰু। মই এতিয়া জুইত আলু কেইটামান পুৰিম বুলি ভাতটো পাতি লওঁ, তাৰপিছত বনাম। নহ'লে আকৌ জুইটো নুমাই যাব নহয় আলু দি দিলে। মই এতিয়া কচু কেইডালমান বুটলি আনোগৈ। কচু আছেনে শাক চাব লাগিব, শুকান মছলাও বনাবলৈ। বৰষুণ দি আছিলে যে সেইটো কাৰণে এতিয়া অলপ ৰ'দটো ওলাইছে আৰু। কচু কেইডালমান বেছি নহয়, লৈ যাওঁ। দেখিছেনে ইমান ধুনীয়া ধুই ওলাইছে ইয়াত। ধুনীয়াকৈ ওলাইছে নহয়। হ'ব আৰু বেছিকে নাই অনা। এয়া এইখিনি ভালদৰে এতিয়া মই ধুই ল'ম। বেঙেনা চব্জিখিনি হ'ল নেকি এবাৰ লৰাই থম, হ'লে আৰু কাঢ়ি দিব লাগিব। বেয়া হৈ গ'ল, নহ'লে বেছি দেৰি থৈ দিলে বেয়া হ'ব। সেই ফটাকানিখন
পিঁয়াজটো কাটি দিছোঁ। এইখিনি কণ বিলাহী, তাৰপিছত এয়া কেঁচা জলকীয়া, কচুখিনি কাটি ল'ম। এইখিনি মই শুকান মাছৰ লগত বনাবলৈ ৰেডি কৰি লৈছোঁ। কেঁচা জলকীয়াটো কাটি দিছোঁ, তেতিয়া পটাপট সিজিব। হৈ গ'ল। নহৰু এটা আনিছিলোঁ, নহৰুটো গুচাই লওঁ। মই নহৰুটো গুচাই ল'ম ইয়াত দিবৰ কাৰণে। তেতিয়া মই